हेलो ভিউয়ার্স, কি খবৰ আপোনালোকৰ? নিশ্চয় এটাই ভালে আছে। আমিও আছো ভগৱানৰ কৃপাত ভালে। আজি পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হৈছো আহি। আশা কৰিছো আপোনালোকে ভাল পাব আৰু যিসকল নতুন ভিউয়াৰ্ছে আমাৰ ভিডিঅ' চাই তেওঁলোকে যেন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ ওচৰত থকা বেল আইকনটো দবাই দিয়ে যাতে আমাৰ ভিডিঅ'ৰ নটিফিকেশনবিলাক পাই থাকে। আৰু যিসকল আমাৰ লগত আছে তেওঁলোকক ধন্যবাদ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। আজি মই ৰাখিছোঁ দুটা ৰেচিপি, যি দুটা মই কালি বনাইছিলোঁ আৰু তাৰে ভিডিঅ' ৰাখি থৈ দিছোঁ আপোনালোকৰ বাবে। মই ব্লগ হিচাপত ভিডিঅ'টো কৰিব পৰা নাই যিহেতুকে সময়ৰ বৰ নাটনি হৈছে মোৰ। এটা পটলৰ সহজ ৰেচিপি আৰু বৰষুণৰ বতৰতো বনাব পৰা আমৰ এটা টেষ্টি ৰেচিপি এটা আপোনালোকৰ আগত মই দেখুৱাম বুলি ভাবিছোঁ। যিহেতুকে এতিয়া বাৰিষা কাল, কিন্তু আমৰ আচাৰ আমি সকলোৱে ভাল পাওঁ। কেতিয়াবা ৰ'দ নিদিবও পাৰে, আমখিনি নষ্ট হৈ যাব পাৰে। তেনেকুৱা পৰিস্থিতিত আমি এনেদৰে আমৰ আচাৰ মই যিটো দেখুৱাম পদ্ধতি বনাই সাঁচি থ'ব পাৰোঁ, ভালেকেইদিন সাঁচি থ'ব পাৰোঁ, কেইবামাহো সাঁচি থ'ব পাৰিম। গতিকে আহকচোন আৰম্ভ কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আহক আৰম্ভ কৰি দিওঁ। হেল্ল' ভিউৱাৰ্ছ, পটলৰ ৰেচিপিটোৰ বাবে কেইটামান পটল লৈছোঁ, অলপ ডাঙৰ চাইজৰ পটল এইকেইটা। এয়া ওপৰে ওপৰে বাকলিখিনি ৰুকি লৈছোঁ মই। 2 মূৰ কাটি পেলাই ইয়াৰ বাকলিটো অকণমান ডাঠ বাকলিখিনি মাজে মাজে এনেদৰে এৰুৱাই ল'ম, মানে গুচাই ল'ম। তেতিয়াহে ৰেচিপিটোৰ বাবে ভাল হ'ব। তাৰপিছত এনেদৰে দুফাল কৰি ল'লোঁ। পটলটো অকণমান ভিতৰ ফালে পকিছে, সেইবাবে গুটিখিনি উলিয়াই দিম। এনেদৰে পিছৰ অংশটো সম্পূৰ্ণকৈ নকটাকৈ মই এনেদৰে ফালি ফালি লৈছোঁ পটলখিনি। গোটেইখিনিয়ে ফালি দিব নালাগে, পিছৰ ফালে জইন হৈ থাকিব। এনেদৰে লৈছোঁ। গোটেইকেইটা পটল মই ৰেডি কৰি ল'ম। গুটি যদি কোমল হৈ থাকে নেপেলালেও হ'ব, পকি যোৱা গুটিখিনি পেলাই দিব পাৰি। গোটেইকেইটা পটল মই ৰেডি কৰি ল'ম আৰু ভালদৰে ধুই ল'ম। এতিয়া গোটেই পটলকেই পিছত মই নিমখ সানি পেলাই থৈ দিম। অকণমান নিমখ ছটিয়াই লৈছোঁ। গোটেইখিনি ভালদৰে এনেদৰে মোহাৰি পেলাই নিমখটো ভিতৰলৈ সোমাই যাব দিম। এতিয়া এটা বেটাৰ প্ৰস্তুত কৰিম। পিঠাগুড়ি 1 টেবুল চামুচ আৰু 2 টেবুল চামুচ আটা লৈ লৈছোঁ। আপোনালোকে বেচনো ল'ব পাৰে, মই লোৱা নাই। নিমখ দিছোঁ সোৱাদ অনুযায়ী, হালধি, এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ, কালজিৰা কেইটামান দিছোঁ আৰু জিৰা গুড়ি দি দিছোঁ। অকণমান পানী দি পেলাই প্ৰথমতে মিক্স কৰি ল'ম। পানীটো কম কমকৈ দি বেটাৰটো প্ৰস্তুত কৰিম। এতিয়া আদা নহৰু থেতেলিয়াই লোৱা অকণমান দি দিছোঁ ইয়াতে। নহৰু নিদিলেও হয়, যিসকলে নহৰু নাখায়, আৰু খোৱাসকলে নহৰুও দিব পাৰে। এইখিনি গোটেইখিনি এনেদৰে মিক্স কৰি এটা অকণমান ডাঠ বেটাৰ প্ৰস্তুত কৰি লৈছোঁ। এইখিনি এতিয়া ঢাকোন লগাই থৈ দিম। কেৰাহীখন পাতি দিলোঁ, তেল গৰম হ'বলৈ দিছোঁ। এতিয়া বেটাৰত পটল কেইপিচ তিয়াই লৈ লাহে লাহেকৈ তেলত দি পেলাই ভাজিম। গেছৰ ফ্লেম ল' মিডিয়াম হৈ আছে। ল' মিডিয়ামতে ভাজিব লাগিব, তেতিয়া বেছি কুৰকুৰীয়া হ'ব বস্তুটো, ভিতৰলৈও সিজিব, দেখিব বৰ ধুনীয়া হয়। পটল এনেই আমি বেচন চেচনত লেটিয়াই পেলাই ভাজি খাওঁৱেই, আপোনালোকেও খায়, কিন্তু এনেকৈ হ'লে ভাল লাগে, বেছি কুৰকুৰীয়া হয়। এয়া এটা বেটছ মই উঠাই ল'লোঁ, বাকীখিনিও তেনেকৈ ভাজি লওঁ। এয়া মোৰ পটলখিনি ৰেডি। এতিয়া মই আপোনালোকক আমৰ আচাৰটো দেখুৱাওঁ। এয়া আম মই ঘৰৰ পৰা লৈ আহিছিলোঁ, মাৰ ঘৰৰ পৰা, ধুই পেলাই ভালদৰে মচি লৈছোঁ। গোটেইখিনি এনেকুৱাকৈ পিচ কৰি লৈছোঁ, কাটি কাটি লৈছোঁ। বেছি ডাঙৰো কৰা নাই, বেছি সৰুও কৰা নাই। মছলাখিনি লৈ লৈছোঁ। এয়া 5 ফুৰণ, মেথি, জিৰা, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ, ক'লা নিমখ লৈছোঁ। 5 ফুৰণ, শুকান জলকীয়া, মেথি গুটিখিনি ড্ৰাই ৰ'ষ্ট কৰি ল'ম।
শুকান কেৰাহী এখনতে ভাজি ল'ম সুন্দৰ এটা গোন্ধ অহালৈ জ্বলি যাব পাৰে বাবে মই গেছৰ ফ্লেম ল' কৰি থৈছোঁ লাহে লাহে ফুৰফুৰীয়া গোন্ধ এটা ওলাই আহিছে এইখিনি মোৰ ভজা হৈছে মোৰ মিক্সিটো অলপ বেয়া হৈছে সেইবাবে মই পিহনাতে পিহি ল'ব লাগিব এইখিনি মই এতিয়া পিহি ল'ম বহুদিন হ'ল এনেদৰে বহি পেলাই মোৰ মানে পিচি লোৱা অভ্যাসটো নোহোৱাই হৈছে অলপমান অসুবিধা পাইছোঁ ইফালে গৰমো বহুত তথাপিতো বাৰু এইখিনি মই ৰেডি কৰি লওঁ মছলাখিনি এনেকৈয়ে মই ৰেডি কৰি লওঁ এতিয়া কেৰাহীখন পাতি দিছোঁ তাতে দিছোঁ মিঠাতেল সৰহকৈ আৰু তেলখিনি গৰম হোৱালৈ অকণমান বাট চাম তেল অকণমান গৰম হৈ আহিছে এতিয়া তেলখিনি ভালকৈ গৰম নহ'লে গোন্ধটো বেয়া আহিব তেল গৰম হৈ গৈছে এতিয়া মই আমখিনি ইয়াতে দি দিছোঁ আগতে কাটি লোৱা আমখিনি গোটেইখিনি আম ইয়াতে দি দিম এনেদৰে আমৰ আচাৰ বনালে বহুদিন সাঁচি ৰাখিব পাৰি ভালদৰে তেলত মিক্স কৰি দিছোঁ তাৰপিছত ইয়াত নিমখ হালধি দি দিম হালধি দিছোঁ 2 চামুচ দিছোঁ মই হালধি তেতিয়াহে কালাৰটো বেছি ভাল আহিব বহুতে এই আমৰ আচাৰত আদা আৰু নহৰু মিহি মিহিকৈ কুটি দিয়ে মই কিন্তু আদা নহৰু ব্যৱহাৰ নকৰোঁ এতিয়া মই ক'লা নিমখ দি দিছোঁ 3 চামুচ প্ৰথমতে দিম প্ৰয়োজন হ'লে পিছত আকৌ দি দিম ভালদৰে এইখিনি মিক্স কৰি দিছোঁ অকণমান সময় এনেদৰে লৰাই ভজাৰ পিছত মই ইয়াতে থেতেলিয়াই লোৱা বা গুড়ি কৰি লোৱা মছলাখিনি দিম যিখিনি মই ড্ৰাই ৰোষ্ট কৰি পিহি লৈছিলোঁ এইখিনি অকণমান ভজা যাই থাকিব দিছোঁ ঢাকনি নলগাওঁ ঢাকনি লগালে পানী উৎপন্ন হ'ব পাৰে এতিয়া মই ইয়াত গুড়ি কৰি লোৱা মছলাখিনি দি দিম এনেও দৰদৰীয়া হৈ থাকিলে ভাল লাগে মছলাখিনি জলকীয়াখিনিও মই পূৰা মিহি কৰি দিয়া নাই তেনেকৈ থাকিলে আচাৰত বেছি ভাল লাগে মোৰ শুকান জলকীয়াকেইটা বেছি জ্বলা সেইবাবে মই ইয়াত কেঁচা জলকীয়া কমকৈ ব্যৱহাৰ কৰিম ধনিয়া গুড়ি দি দিলোঁ অকণমান ধনিয়া গুড়িখিনিও মই ঘৰতে প্ৰস্তুত কৰি লোৱা হয় বৰ ধুনীয়া কালাৰ এটা আহিছে আচাৰখিনিত চাওকচোন বাৰু কেনেকুৱা দেখিছে এতিয়া অকণমান কেঁচা জলকীয়া দি দিছোঁ 5-6টামান কাটি দিছোঁ বেছি দিয়া নাই কাৰণ বেছি জ্বলা হ'লেও গৰমত পেটৰ প্ৰব্লেম হ'ব পাৰে মোৰ আচাৰখিনি হৈ আহিলেই আৰু ৰেডি বেছি সময় নালাগে 10 মিনিটত হৈ যায় আৰু আচাৰটো প্ৰস্তুত হৈ গৈছে মোৰ এতিয়া ধুনীয়া কালাৰ আহিছে গোন্ধটো যে বহুত ভাল আপোনালোকেও বনাই চাব মোৰ আচাৰ ৰেডি হৈ গ'ল এতিয়া ঠাণ্ডা হ'লে ইয়াত মই ভিনেগাৰ ইউজ কৰিম অকণমান সময় ভজা যাই থাকিব দিছোঁ হৈ গৈছে এইখিনি গেছৰ ফ্লেম অফ কৰি দিছোঁ মই ঠাণ্ডা হ'বলৈ দিছোঁ ঠাণ্ডা হৈ আহিছে প্ৰায় এতিয়ালৈ মই কেৰাহীখনতে ৰাখিছোঁ আচাৰখিনি এতিয়া মই ইয়াত ভিনেগাৰ দি দিছোঁ প্ৰায় 3 চামুচমান দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি থৈ দিম পাত্ৰ এটাত আজৰি কৰি উলিয়াই ল'ম আৰু তাৰপিছত সম্পূৰ্ণ ভালকৈ ঠাণ্ডা হৈ যোৱাৰ পিছতহে বৈয়ামত ভৰাম তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আচাৰৰ ৰেচিপি আৰু পটলৰ ৰেচিপি ট্ৰাই কৰিব আজিলৈ তেতিয়াহ'লে বিদায় লৈছোঁ পুনৰ কৈছোঁ আমাক আগবাঢ়ি যোৱাত সহায় কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো টেক কেয়াৰ বাই বাই